নমস্কাৰ, আশা কৰোঁ সকলো ভালেই আছে। আজি এভোকাডোৰ যিটো ফল সেইটো দি মই 3টা সহজ ৰেচিপি আপোনালোকৰ আগত শ্বেয়াৰ কৰিম। মই বনাইছিলোঁ এই 3টা। প্ৰথমতে মই এয়া চাওক সালাড বনাবলৈ এভোকাডোটো কাটি লৈছিলোঁ। কাটিবলৈ একেবাৰে সহজ আৰু এইটো খুব স্বাস্থ্যকৰ ফল। মাছ মাংস নাখালে যিবিলাকৰ প্ৰটিনৰ কাৰণে এই এভোকাডোটো খোৱাটো বহুতে ভাল। এয়া কাটোতে দেখিলোঁ এফালেদি মোৰ মিক্স সালাডখন হৈ যাব। যথেষ্টখিনি ওলাইছে এফালতে। কাটিবলৈ একেবাৰে ইজি। বাকলিৰ পৰা ধুনীয়াকৈ এৰি আহে। এয়া চাওক মই সচৰাচৰ আমি যিখিনি সালাডৰ বস্তু সেইখিনি ৰেডি কৰি লৈছিলোঁ। গাজৰ, বিলাহী, তিয়ঁহ, বিট এই গোটেইখিনি মই মিক্স পাচলিখিনি কাটি ল'লোঁ আৰু লগতে এভোকাডোখিনি দি ল'লোঁ। এফাল দিওঁতে মোৰ যথেষ্টখিনি হৈ গৈছে। তাৰপিছত মই এয়া বুট দিলোঁ। বুট তিয়াই থৈছিলোঁ, গোলাপী বুট যিটো সেইটো। তাৰপিছত বাকলি থকা বাদামটো এৰুৱাই দি দিলোঁ। তাৰপিছত বগা তিল আৰু চিয়া চিডছ কেইটামান দি দিলোঁ। পিঁয়াজ কাটি দিলোঁ, কেঁচা জলকীয়া আৰু অলপমান আদা দি দিলোঁ। এতিয়া প্ৰয়োজন অনুসৰি নিমখ আৰু অকণমান মিঠাতেল দি দিম। মই সালাডত সচৰাচৰ মিঠাতেলে ব্যৱহাৰ কৰোঁ। চাওকচোন দেখিবলৈ ইমান ধুনীয়া হৈছে। লগতে যিবিলাকে ক্ৰীম দিব খোজে দিব পাৰে, কিন্তু ক্ৰীমখিনি দিলে বেছি হেভি হয়। আৰু যিখিনি এতিয়া বাকী থাকিলে এভোকাডো সেইখিনি মই মিক্সিত এনেকৈ পেষ্ট কৰি ল'লোঁ। যেন খুব ক্ৰীমি এটা পেষ্ট হৈছে। তাৰে মই 2টা ভাগ কৰি ল'লোঁ। এটা ভাগেৰে মই বেলেগ এটা ৰেচিপি কৰিম আৰু এটা ভাগেৰে বেলেগ এটা কৰিম। এটা ভাগত মই নিমখ দি ল'লোঁ আৰু আনটো ভাগত মই নিমখ দিয়া নাই। নিমখৰ লগতে মই অকণমান জালুকৰ গুড়িও দি দিলোঁ। আৰু তাৰ কাৰণে এয়া অকণমান যিখিনি আমি সালাড কৰি লৈছিলোঁ সেইখিনি বস্তুৱে মই সৰু সৰুকৈ ৰুকনিৰে ৰুকি ল'লোঁ। আৰু অকণমান এয়া চাওক জালুকৰ গুড়িও দিছোঁ। একেবাৰে সহজ। ব্ৰেড আনিছিলোঁ আৰু সেই ব্ৰেডেদি মই এতিয়া কি কৰিম, টোষ্ট বনাই দিম। গাজৰ আৰু তিয়ঁহখিনি সৰু সৰুকৈ কাটি লৈছোঁ আৰু বিলাহীখিনিও কাটি লৈছোঁ। এয়া মই ব্ৰাউন ব্ৰেড আনিছিলোঁ, হোমাৰ ব্ৰাউন ব্ৰেডটো, আৰু তাতে এতিয়া টোষ্ট বনাম মই। একেবাৰে ক্ৰীমি হয় ফ্ৰুটছটো, লগাবলৈ খুব ইজি আৰু টেষ্টিও হয় খাবলৈ। কেতিয়াবা বনাই খাবচোন এনেকৈ। আৰু মাজতে কৈ দিওঁ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে মই এনেকুৱা সহজ আৰু স্বাস্থ্যকৰ ৰেচিপি বনাবলৈ মনোবল পাওঁ। এয়া চাওক কাটি থৈ দিয়া মিহিকৈ কাটা তিয়ঁহ দি দিলোঁ, গাজৰ। আমি সচৰাচৰ ব্ৰেড টোষ্ট বনালে যিখিনি মাজত দিওঁ, পিঁয়াজ যিসকলে খাবলৈ ইচ্ছা কৰে, আৰু ইচ্ছা কৰিলে ইয়াতে ধনিয়া বা কেঁচা জলকীয়া সকলো দি ল'ব পাৰে। এতিয়া টাৱাখনত অকণমান বাটাৰ দি মই অইলি কৰি লৈছোঁ। আৰু এনেকৈ টাৱাত বাটাৰ বা ঘি অকণমান দি ল'লে মচমচীয়া হয়। আৰু বাহিৰটো মচমচীয়া আৰু ভিতৰখন ধুনীয়া ক্ৰীমি স্মুথ হয়। এই টোষ্টটো খাবলৈ খুব ধুনীয়া লাগে। চাওকচোন খাবলৈ খুব মচমচীয়া হৈছিলে। চাহকাপৰ লগত সন্ধিয়া খাবলৈ খুবেই ভাল হয়। তাৰপিছত মই যিখিনি ৰৈ গৈছিলে তাতে মই গৰম গাখীৰ দি পেলাই এগিলাচ আপোনালোকক দেখুৱালোঁ বাৰু বনাই।
কিছুমানে গাখীৰখিনি দি মিক্সিত একেবাৰে দুইটা বস্তু মিক্স কৰি গ্ৰাইণ্ড কৰি দিয়ে, তেতিয়া মানে বেছি অলপ হেভি হয় খাবলৈ, ইমান বেছি এটা ভাল নালাগে। আৰু যিসকলে তেনেকৈ খায় তেনেকৈও খাব পাৰে, কিন্তু মই বনাওঁতে মানে অলপ বেছি ডাঠ হৈ গৈছিলে, সেইকাৰণে মই এক্সট্ৰাকৈ গাখীৰ দি তাতে মই এভোকাডো পেষ্টখিনি দি দিলোঁ। আৰু যিসকলে চেনি খায় পৰিমাণ অনুসৰি তাতে চেনি দি ল'ব পাৰে। আৰু খুবেই খাবলৈ টেষ্টি হৈছিলে। আপোনালোকে ঘৰত বনাই খাবচোন। এনেই এইটো ফল বজাৰত এতিয়া পোৱা হৈছে, অকণমান দাম যদিও খুবেই আমাৰ কাৰণে প্ৰয়োজনীয়। থেংক ইউ।